Hi guys, মই মমি সৈকিয়া মাথা গৰম কৰা ছোৱালী আজি এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজত মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব প্লিজ নতুন নতুন ভিডিঅ' পাবৰ কাৰণে আমি এটা বৰ্তমান গৈ আছো হনুমান মন্দিৰ আপোনালোকক দেখাই আছো আমি কোন কোন গৈ আছো এয়া মোৰ লগৰ তৰা হাই দে হেল্ল' হাই এয়া সিলি মোৰ লগৰ মানে সিলি হাই তিতিয়া আমি বৰ্তমান গৈ আছো পামগে অলপ আপোনালোকক দেখাই আছো আমি কোনটো মন্দিৰ গৈ আছো আমি যোৱা মন্দিৰৰ নাম হৈছে হনুমান মন্দিৰ আমি মানে পৰীক্ষা আগতে যাম বুলি কৈছিলো আজিহে টাইম পাইছো মানে পৰীক্ষা জোখা মানে পৰীক্ষা মানে ওখ হ'ব নালাগে সেইকাৰণে কেমেৰামেনটো অলপ মানে হাতটো চুটি উঠাবলৈ মুস্কিল হৈছে হে গাইস মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব চিলৱানি সৈকিয়া আমাৰ চিলিক অকমান আপোনালোকে সহায় কৰি দিব হা মানে সাবস্ক্ৰাইব লাগে তাই মেনি কোন লাগে দিব মই ইউটিউব চেনেল এটা খুলিম বুলি ভাবিছে তাই মানে আমাক দেখি মানে ভাবিছে আৰু তাইকো সাবস্ক্ৰাইব কৰিব বাৰু খোলা পাছত দেই এতিয়ালৈকে খোলা নাই আমগে আৰু মন্দিৰটো ইয়া দেখিছে চাগে অলপ অলপ আপোনালোকে এইকণতে ষ্টেচনটো আছে হাৰমতি ষ্টেচনৰ ওচৰতে আছে মন্দিৰটো আপোনালোকে কেতিয়াবা আহিম বুলি ক'লে আহিব পাৰিব ওচৰতে আছে টেনশ্যন নল'ব ষ্টেচন আৰু মন্দিৰ ওচৰতে মানে ৰাস্তাটো ওচৰতে আছে আমি বৰ্তমান পাই গৈছোঁ এই মন্দিৰ আপোনালোকক দেখাই আছোঁ ভিতৰত বহুতো ভিৰ আছে বৰ্তমান পাই গ'লোহি ইয়াৰ ভিতৰত বাই বাই আকৌ লগ পাই আছোঁ আপোনালোকক আমি সেৱা চেৱা কৰি লওঁ